গাইজ মই মৰিকা কৈ আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে ভণ্টিৰ বাৰ্থডে, তো এতিয়া মই কেক কাটিবলৈ যাওঁ আৰু সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আগতীয়াকৈ। এতিয়া মই কেক আনিবলৈ ওলাই লৈছোঁ। বাৰ্থডে গাৰ্ল ৰেডি হৈ আছে, ইমান ডাঙৰকৈ নাই পতা কৰে কি তই ক আকৌ গাইছ ইমান ডাঙৰকৈ নাই পতা। এইফালে চাই ক আকৌ গাইছ ইমান ডাঙৰকৈ নাই পতা। সকলোলৈকে নতুন বছৰ শুভেচ্ছা থাকিল। বিয়া খাবলৈ যাওঁ যেন মেকআপ কৰি লৈছে। নিজে মই নাই কৰা মেকআপ তোৰ নিচিনাকৈ, মই নাই কৰা, এই গালত না লগোৱা পাই। মোৰ ফাইনেল লুক আৰু আকৌ গ্লাছখন অকণমান লেতেৰা পেতেৰা হৈ আছে আৰু এইবোৰ চফা নকৰে। বাৰ্থডে গালে আকৌ দিয়া চলাই পেলালে। মই হেলমেটটো পিন্ধি আছো কেক আনিবলৈ যাবলৈ, মা স্কুটি দোকানলৈ লৈ গ'ল। হাত দীঘলটো পালেহে। এতিয়া কেক আনি পাই গ'লো। এতিয়া কেক কাটিং কৰিবলৈ লৈছে। প্ৰথমৰ কেক হয়। আজি কাৰ বাৰ্থডে? আইমণি বাৰ্থডে নি? আইমণি লগৰ নি? শিল্পিকা চাই দিয়া। ডেকৰেশ্যনৰ মানুহ বুলি মগাই নিছো। হ'ব থাকক দিয়া। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। দাদা আকৌ খাবলৈ কি দিছে? কি দিছে ইয়াত? ইয়াত কি দিছে? কেক, লালমোহন, পায়স। আমি খাই লওঁ দে। শিল্পা বা এইফালে ভাৰ্গৱ দা, আইমণি বা, এইটো শুন হয়নে? তাৰপৰা লক্ষ্য, এয়া আলহী দা, তাৰপৰা এইফালে বা এজনী আছে নহয়, এইজনী বা। তাৰপিছত আকৌ এতিয়া নেক্সট কেকটো কাটিব লৈছে। জানো দিয়া হেপী বাৰ্থডে গা আকৌ গাই দে আকৌ মিছিদা। হেপী বাৰ্থডে শিবলি। এইফালে খানা বনি আছে। বাহিৰত আলহী আছে। বেছি হাই কদে হাই কদে এনেকৈ কয় নি কোনোবাই বাৰু। এইফালে এতিয়া আমাৰ খানা খাব হৈ গ'ল। মোবাইলটো লৈ থৈ দিলোঁ কেনেকৈ শিল্পা। লেটকৈ আহিব নালাগে, মাংস বিচাৰি শুইছে এতিয়া। লেটকৈ আহি পিনি সেইকাৰণে সোনকালে আহিব লাগে। এইকেইটাক মাংস খোৱা। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'লৈ আহি আছোঁ। তো আজিলৈ বাই বাই। লগতে মোৰ ফালৰ পৰা আকৌ এবাৰ হেপী নিউ ইয়েৰ।